আজি আকৌ গুৱাহাটীলৈ যাব লগা হ'ল। কিনো ক'ম আৰু আপোনালোকেতো গম পাইছেই মই গুৱাহাটীলৈ কেলেনো ইমান অহা যোৱা কৰি আছোঁ। প্ৰতি মাহে গৈছোঁ বুলি ক'লেও বেয়া নহয়, মানে প্ৰতি মাহে যাবলগীয়া হৈছে। ৰিপৰ্টবোৰ ইমান লাহে ওলাই, মানে এটা ৰিপৰ্টৰ কাৰণে আপুনি বহুত দিন হেৰি কৰিব লাগে। আৰু মই গুৱাহাটীলৈ যাম মোৰ ছোৱালীজনীৰ কাৰণে। ছোৱালীজনীৰ কাণে শুনাত অলপ অসুবিধা, অলপ নহয় আচলতে একেবাৰেই নুশুনে। সেইকাৰণে মানে মই গুৱাহাটী ইমান অহা যোৱা কৰি আছোঁ। তাই ট্ৰিটমেণ্ট কৰি আছোঁ গুৱাহাটীতে GMCতে। আজি আকৌ যাব লগা হৈছে। কি ক'ম আৰু, মানুহৰ জীৱনত যে ইমান দুখ থাকে, ইমান দুখৰ মাজত মানুহ জীয়াই আছে। মানে যেতিয়া মেডিকেল যোৱা হয়, মেডিকেলত ইমান মানুহ লগ পোৱা যায় আৰু সিহঁতৰ দুখবোৰ দেখিলে আৰু বেয়া লাগে। মই দুখী, মোতকৈ দুখী তেওঁলোক। আৰু চাওকচোন আমাৰ শুনে কেনেকৈ বাহিৰত উমলি আছে, বস্তাটোত সোমাই তাই খেলি আছে। মই বস্তাকেইটা ধুই মেলি ৰ'দত দি থৈছিলোঁ, বোলো চাউল সুমিয়াবলৈ ভাল হ'ব এইকেইটা বস্তাত। তাই আনি একদম বস্তাকেইটাত সোমাই একদম খেলি আছে এইজনী। আৰু গধূলিও হ'ল, মই ভাবিছোঁ চাটনি অকণ বনাই লওঁ। বিট, হালধি, বিলাহী, পালেং পাত চব মিলাই চাটনি এখন বনাম এতিয়া মই। আৰু এতিয়া ভাতকেইটাও বনাই লওঁ। এতিয়া 7টাই বাজিলে আৰু 10টা বজাত ট্ৰেইন আছে আমাৰ। সোনকালে বনাওঁ বুলি ভাবিছোঁ ভাতকেইটা। আৰু মানে দেউতাকে মাংস লৈ আহিছিলে, ব্ৰইলাৰ মাংস। এয়া যে দেখিছে বইল আলু, মই আলু বইল কৰিছিলোঁ শুনে খাব বুলি। তাৰপৰা আলু বহুতখিনি দিলোঁ। তাৰপৰা ভাবিলোঁ ইয়াতো অলপ দি দিওঁ আলু ইভাগে দিলেতো সিজোতে বহুত টাইম লাগিব, এনেকৈ যদি মই দিওঁ বহুত কম সময়তে সিজিব, শাকখিনিও হ'ব। আৰু দেৰি কৰি নাথাকোঁ, জল্দি ভাত বনাবলৈ আৰম্ভ কৰি দিলোঁ। মই যে ইয়াত বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, অকণমান পাঁচফোৰণ দিওঁ। মই পাঁচফোৰণৰ বাহিৰে বেলেগ মছলা নিদিওঁৱেই। বেলেগ মছলা দিলে মানে ইমান ভাল নালাগে, ভালেই লাগে খাবলৈ, কিন্তু ধৰক অলপ গেছৰ অসুবিধা কৰে। খাই লোৱাৰ পাছত পাঁচফোৰণ অকণমান দি দিওঁ। আৰু মাংস আপোনালোকে বৰ অকণমান দেখিছে ন, কিন্তু অকণমান কেলৈ আনিলোঁ গম পাইছেনে? আমিতো অকল এতিয়াহে ভাত খাম, সৰহকৈ যদি আনো থাকি যায়, আকৌ সেইখিনি বেয়া হৈ যাব। আৰু ইমানখিনি একেবাৰতে খাবলৈ নোৱাৰোঁ যে, যিকণ মানে আনিছে গোটেইকণ খাই বৈ একদম চুচি মচি খাম আৰু কেৰাহী চেৰাহী ধুই মেলি থৈ যাম বুলি ভাবিছোঁ। সেইকাৰণে মানে অকণমান মাংস আনিব কৈছোঁ মানুহজনক, এবাৰ খাব জোখাৰ। আৰু চাওকচোন মোৰ ভাত হৈ গ'ল ৰেডি। ইয়াত যে চাটনিকণ দেখিছে, চাটনিকণ বিটৰ চাটনি হয়, আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু ভাত আমাৰ 2জন মানুহৰ কাৰণে বাঢ়ি মেলি ল'লোঁ। এয়া ভাত, এয়া চাটনি চাওক। আৰু ভাবিছোঁ ভাতকেইটা খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। বাই বাই।